হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰিছোঁ সকলোৱে ভাল। এইফালে আমি অলপ ওলাই আহিছোঁ, মানে ষ্টাফৰ ফালৰ পৰা এইফালে দুখনকৈ বাছ দিছে ফুৰিবৰ কাৰণে। তাকে ভাবিলোঁ নাই আমিও যাওঁ, যিহেতু মানুহজনে অকণমান সময় পাইছে। তাকে আৰু ওলাই মেলি আহিলোঁ, বোলো মেলাকে চাওঁগৈ আৰু যোনবিলাকে পূজা চাই চাব। আৰু আমিতো পূজা দৰ্শন কৰা নহয়, মানে দেৱী যিহেতু আমাৰ চোৱা নহয়, সেইটো কাৰণে আমি মেলাকে চাবৰ কাৰণে ওলাই মেলি আহিলোঁ। এয়া আহি মেলি জেগা পাইছোঁহি দেই, গছস্থলী মানে এভৰিৱান, গুড ইভিনিং। অকণমান ওলাই আহিছোঁ এইফালে, তাকে বহুত ভাল লাগিছে। বহুত দিনৰ ওলাই পেলাই পালে কিবা এটা ভাল লাগে। এইফালে আহি পিনি পাইছোঁহি আৰু আমি এইফালে ভাবিলোঁ এইটো চাইডে মানে মেলা বহি আছে নেকি, কিন্তু নহয়, এইটো চাইডে মেলা নাই বহা। বেলেগ এটা চাইডে আকৌ মানে ৰিটাৰ্ণ লৈ অলপ দেৰি যোৱাৰ পাছতহে মানে এইফালে মেলা দেখিছোঁ। এইফালে পাইছোঁহি। বহুত ঠাইত মেলা হৈছে কিন্তু দেই, মানে এনেদৰে। বাকী এইফালে উঠি মেলি আহিছোঁ আৰু বোলো অকণমান কিবাকিবি চাই মেলি লৈ পিনি ডাইৰেক্ট এইখনত উঠোঁ বুলি আহিছোঁ। এইবাৰ উঠোঁচোন বোলো, গোটেইকেইজনীয়ে পাতিছোঁ বৈ উঠোঁ বোলো এইকেইখনত। আৰু এইফালে চকৰিখন চাওকচোন, দেখি পিনি কিবা এখন লাগি গৈছে, কেনেকৈ যে মানুহবোৰ উঠিছে। মই চাগে উঠিলে ক'ৰবাতে পৰিমগৈ নেকি, মানে বেহুচ হ'ম চাগে। এনেই ওচৰতে মানে কিবাকিবি বৰ বিশেষ লোৱা নাই, কিন্তু কিবাকিবি এনেই চালোঁ, কিন্তু মানে ভিডিঅ' কৰা নাই হোৱা, মানে ইমানেই মানুহৰ ভিৰ ভয় লাগিলে। এইডোখৰত অকণমান মানুহ হেৰেঙা নিচিনা লাগিলে, সেইটো কাৰণে তাতে অকণমান ভিডিঅ' কৰিছোঁ। কাৰণ ইয়াত এতিয়া আমি এইখনত ট্ৰেইনখনত উঠিম, এতিয়া সেই উঠিবৰ কাৰণে গোটেইকেইটা বহি মেলি লৈছোঁ। আৰু অকণমান ভয়ো লাগিছে, তথাপিতো ভালো লাগিছে বহুত বেছি। এইফালে বাপেকহঁত আগত বহি লৈছে, আমি এইফালে বহি লৈছোঁ। লাগিছিলে বাৰু, কিন্তু ছোৱালীয়ে যে আমাৰ প্ৰথমতে এটা ইমান হেৰি কৰা নাছিলে, পাছত তাই ইমানেই ভয় কৰিলে, ইমানেই কান্দিলে, বহুত কান্দিলে। মানে পাছত মই একো চোৱা বা বেলেগত কিবাকিবি উঠিম বুলি ভাবিছিলোঁ, তাইকো উঠাওঁ বুলি ভাবিছিলোঁ, সেইবিলাক একোৱেই নহ'ল। মানে বহুত বেয়াকৈ তাই কান্দিলে, বহুত বেয়াকৈ ভয় খালে আচলতে। তাই মুখখন চাবচোন লাষ্টৰ ফালে, মানে সেইটো কাৰণে কেমেৰা কৰা নহ'ল, দেখিছেনে মুখখন বুন্দা হ'লেই নহয়, তাৰপাছৰ পৰা কান্দিবলৈ ধৰিলে, পূৰা ভয় খাই গ'ল তাই। আৰু এইফালে উঠি মেলি ছোৱালীয়ে যিহেতু বহুত কান্দিলে, তাইক কিবাকিবি কৰি ফুচলাই মুচলাই লৈ মেলি এবাৰ আকৌ খাবলৈ বুলি আহিলোঁ। তাকে আৰু বিৰিয়ানী আৰু কি দিছোঁ, চলে ভটোৰে দিছিলোঁ অৰ্ডাৰ। এইফালে বাকীবিলাকে খায়ে আছে, আমি এতিয়া বহি মেলি খাব লৈছোঁ। আৰু বোলো বহুত টেষ্টি হ'ব বুলি একদম ধুনীয়াকৈ খাই মেলি লৈছোঁ। এইফালে ৰোল খাই আছে, এইফালে পোৱালিটোক কান্দি থকা দেখি আমাৰ এজনে আকৌ লৈ দিছে। এইফালে পূৰা দি আছে দেই, গোটেইখনে পূৰা খাই আছে। আমাৰ ছোৱালী দেখিছেনে, তাই একদম গোটাটো লৈ একদম গোটেইটো ক'ব নোৱাৰা হৈ আছে। মেলাৰ ভিতৰতে মানে এনেকৈ খাবৰ কাৰণে বিৰাট ডাঙৰ এখন ৰেষ্টুৰেণ্টৰ নিচিনা এখন আছিলে। ভাবিলোঁ মানুহ ইমান ভিৰ হৈছে, খাবলৈ চাগে খুব টেষ্টি হ'ব, তাকে ভাবি পিনি দি মেলি দিলোঁ। আৰু এইফালে চিকেন বিৰিয়ানী আৰু এইফালে চলে দিছিলোঁ, চলে ভটোৰে। কিন্তু এনেকুৱা বকৱাছ, মানে চলে ভটোৰেখিনিতো যোনখিনি চলে, তাত অকণমানো নিমখে নাই, নিমখ দিবৰ কাৰণে পাহৰি থাকিলে চাগে, একদম বিৰাট বেয়া লাগিলে। পাছত লাগিছে এই বাহিৰতে খোৱাহেঁতেনে ভাল আছিলে নেকি, মানে এনেকুৱা এখন লাগিছে। তাৰপিছত তাৰপৰা ওলাই মেলি আহিলোঁ, কিন্তু বহুত ভিৰ না, ভিডিঅ' কৰিব পাৰিলোঁ, মানে আচৰিতে ভিৰ। যেনেকৈ ওলাই মেলি আহিলোঁ, আৰু মেলাৰ পৰা ওলাই মেলি আহি পিনি তাৰ সন্মুখতে আকৌ মানে এইফালে ফাষ্টফুডৰ দোকান, ফুচকা কিবাকিবি আছিলে। ভিতৰত খাই যিহেতু ভাল নালাগিলে, ইয়াতে বোলো কিবাকিবি খাই লওঁ আকৌ। তাকে ফুচকা খালোঁ, এইফালে আইচক্ৰীম খালোঁ, খাই মেলি কেইখনমান ফটোও তুলি ল'লোঁ লগতে। ফটো তুলি মেলি লৈ পিনি আকৌ এতিয়া মানে বাছৰ কাৰণে, আৰু বিশেষ একো চাবলগীয়া নাই। আৰু ভিতৰতে মেলাৰ ভিতৰতে যি কৰিলোঁ আৰু কেইটামান সেইটোৰে ফটো উঠুৱাই ল'লোঁ। আৰু এইফালে আহোঁতে উভতি আহোঁতে মানে ইমান ট্ৰেফিক জাম, মানে যাওঁতে ইমান নাছিলে, কিন্তু অহা সময়ত বহুত বেছি ট্ৰেফিক জাম আছিলে। মানে প্ৰায় আমি 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান মানে আহোঁতে আপোনালোকৰ মানে 1 ঘণ্টা 1.5 ঘণ্টা লাগি গৈছে ৰাতি আহোঁতে। সেইটো কাৰণে বহুত টাইম হৈ গ'ল। আমি 8:30 বজাতে তাৰ পৰা ওলাই আহিলোঁ, কিন্তু ঘৰ পাওঁতে মানে 12:30 এটামান বাজিলে। এফালে 2 ঘণ্টা, খুব বেছি মানে 1.5 ঘণ্টা 2 ঘণ্টা বাট আছিলে। মণ্ডপকেইটা দেখিবলৈ কিন্তু ৰাতি হোৱা সময়ত মানে বৰ ধুনীয়া লাগিছে দেই। এনেদৰে আৰু বাছৰ ভিতৰতে উপভোগ কৰিলোঁ। আৰু আজি আমাৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ তেনেহ'লে বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাইছোঁ। আজিলৈ বাই।